हेलो फ्रेंड्स की खबर आपनलोকৰ निश्चय ভাল मोरो ভালে মই একেবাৰে ভিডিওটো যে বাৰীৰ পৰা আৰম্ভ কৰিছো চকচোন আমাৰ পান গছ কেজোপামান আছে বৰ বেছি নহয় দুজোপামান আৰু আমাৰ ইফালে লাউ গছ এজোপাও আছে আৰু বাৰীলে যে মই কেলে আইছো ৰখাম ৰব দেই আপোনালোকক এইবোৰ চক আমাৰ ইমান ধুনীয়া ধুনীয়া খুটুৱা ওলাইছে ভাবিছো খুটুৱা এমুঠি বুটলো সদায় বোলো কিনা বস্তু খাই আছো আজি ঘৰৰে বস্তু খাম একেবাৰে হাড় চাৰ নিদিয়া এইবিলাক খুটুৱা ঔটেঙা গৰৈ মাছৰ জোল বাবৰে বা আজি একদম খোৱাহে কথা আৰু দেই মোৰ মানে টেঙা শাকখন খালে যিদিনাখনি বনাওঁ খাওঁ সেইদিনাখনি ভাত কেইটামান জোখতকৈ বেছি খাই দিওঁ টেঙা শাক খাই মই বহুত ভাল পাওঁ আপোনালোকে ভিডিঅ'ত দেখেই মই যে ঔটেঙা টেঙা দি এনেকৈ বনাওঁ প্ৰায় মানে টেঙা বনাওঁৱেই টেঙা খাই ভাল পাওঁ মই আচলতে আৰু যে এনেকুৱা খুটুৱা শাকটো দেখিলে বা পালেতো একদম মাছৰ কাৰণে মনত পৰে আৰু মাছ খুটুৱা মনত পোৱাৰ লগে লগে ঔটেঙাটোলৈ মনত পৰেই নহয় আৰু ঔটেঙা এটা বিচাৰি আনিলোঁ বাৰীৰ পৰা আজিকালি ঔটেঙাবোৰ পকিছে মানে পকিলে ইমান ধুনীয়া এটা গোন্ধ দিয়ে শাককণ পকা ঔটেঙাটো মানে বৰ ধুনীয়া এটা গোন্ধ দিয়ে সেই গোন্ধটোতে খাবলৈ মন যায় টেঙা শাককণ মই যে শাকত প্ৰায় গৰম পানী দিওঁ মানে ভাত যেতিয়া বনাওঁ আৰু বাহিৰত জুইকুৰা জ্বলাই দিওঁ জুইত বহাই থৈ আহোঁ গৰম পানী শাকত দিবলৈ এনেকৈ গৰম পানী দিয়াৰ লগে লগে শাককণো উতলে আৰু শাককণো খাই ভাল লাগে এতিয়াতো দেখিছে ন অকণমান উতল আহিব ধৰিলে ইমান গৰম হোৱা নাছিলে পানীখিনি অলপ অলপ গৰম হৈছিলে আৰু চাওকচোন মোৰ সুন্দৰী এনেকৈ আমনি কৰি আছে আমনি কৰি থকা দেখি তাইক ফুচকা দুটা বনাই পিনে দি দিলোঁ তাই খাই এনেকৈ উমলি থাকিব আৰু সৰুলাই থকাবিলাকে জানে আৰু ভাত বনোৱাৰ সময়ত যে সৰুলাই যে কি কৰে আহি সোণৰ লগত লাগি থাকোঁতে মানে পানী মই যিমান দিছিলোঁ তাতকৈ বহুত শুকাই গ'ল চাবলৈ মানে নাপালোঁৱে চাবলৈ আহিবই নহ'ল তাই মানে আমনিও কৰিলে সেই সময়তে তাৰপৰা বোলো পটককৈ আকৌ ল'ৰাৰ লগত লাগি থাকোঁতে কিছুমান কাম পাহৰি যোৱা হয় মই মানে পাহৰি থাকিছিলোঁ যে গেছত যে শাক বহাই থৈছিলোঁ বুলি আকৌ পটককৈ মনত পৰিলে পটপট সোণক থৈ আকৌ শাকখিনি চাবলৈ আহিছোঁ আৰু অলপ থকালে চাগে পানী একেবাৰে শুকাই থাকিলেহেঁতেন আৰু এয়া ঘৰে বেঙেনা দুটা ছিঙি আনিলোঁ এইকেইটা বোলো কণী এটা দি পিনে বনাওঁ আৰু চাওকচোন মোৰ ভাত হৈ গ'ল আৰু শুনো হ'লে এতিয়া ভাতকেইটা খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই